কবিতাৰ শিৰোনাম আপোনাক পুনঃ লগ পাবলৈ মন গৈছে। আপোনাক লগ পাবলৈ মন গৈছে, মন গৈছে আপোনাক লুকাই চুৰকৈ এবাৰ চাবলৈ। আপুনিতো জানে কোনো শুভ কৰ্মতে, কোনো ভাল লগা কামতে দীঘলীয়া বিৰতি কাম্য নহয় কাৰোৱে। মোৰো অসহ্য আপোনাৰ পৰা আঁতৰি থকা ক্ষণবোৰ। জানো আপুনি অভাৱনীয়ভাৱে ব্যস্ত, মোৰ দৰে নিকিনৰ কথা ভবাৰ তিলমানো আহৰি নাই আপোনাৰ। তথাপি মই আপোনাক এবাৰ লগ পাব খোজো, যিকোনো অজুহাততে আপোনাৰ দুচকুলৈ চাব খোজো পৰাণ জোৰাই। আপোনাৰ সেই দুটি চকু, যি দুটি চকুত মই দেখা পাওঁ মায়াময় সাথৰ, দেখা পাওঁ সৰগীয় জ্যোতিৰ আভাস আপোনত্বৰ। আপুনি বাৰু জানেনে, নীলা ৰঙৰ মেখেলা চাদৰেৰে নতুবা বুটা বজা পাট কাপোৰ সাজেৰে চুলি মেলি আপুনি যে ৰূপকথাৰ জীৱন্ত পৰি। কেতিয়াবা ভাবো আপুনি বাৰু কিয় ইমান সৰল, যি সৰলতাই আপোনাক ৰূপান্তৰ কৰে দেৱীলৈ। হে দেৱী, আপোনাক বাৰু পুনঃ এবাৰ লগ পোৱাৰ সুযোগ পামনে? আপোনাক লগ পোৱাৰ বাবে যিকোনো অজুহাতে মোৰ যে প্ৰিয় আপোনাৰ দৰে। কবিতাটো ৰচনা কৰিলে কন্দৰ্প কুমাৰ দেৱ।